নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এই বছৰ বহুত বেছি মাছ খোৱা হৈছে। আজিও ৰাতিপুৱাতে ইমানখিনি যে শিঙৰা মাছ পালোঁ চাওকচোন। মাছ দেখিয়ে ছোৱালীজনীয়ে খাম খাম কৈ আছে। কেলে ইমান কাম কি বহুত বহুত পৰি যাবা। কালি ঘৰ আহি পাওঁতে ৰাতি প্ৰায় 8 বাজিলে। ইমান দিনৰ পাছত ঘৰখন পাই ছোৱালীজনীয়ে বহুত উৎপাত কৰিছে। ফূৰ্তিত ক'ব নোৱাৰা হৈ আছে। মোলৈ লৈ আনা থৈ দিয়া। এয়া ভাল ছোৱালী দেই, বৰ ভাল ছোৱালী। পাইছা তোমাৰ বহুত শক্তি আছে নি? বহুত শক্তি আছে। পাৰিছে দেই, পাৰিছে 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 পাৰিছে। দেউতাক নিদিবাগে। এয়া গাৰু গঠি এয়া কৰিছে চাওক। দে হৈছে শুইছা শুইছা। ভাল ছোৱালী ভাল ছোৱালী ভাল ছোৱালী। শুই থাকা। পৰিবা পৰিবা, লাহে লাহে পৰি যাবা, লাহে লাহে পৰিবা। কুকুৰে নহয়, কুকুৰ শুবলৈ নিদিবা। সেয়া ভিতৰত লৈ ব'লা। এই সেইফালে নিয়ে, সেইফালে নিনিয়ে। হ'ল আৰু তুমি অকণমান দেৰি চোৱা, মই ভাতকেইটা খাই লওঁ। ছোৱালীজনীৰ চকুৰ একশ্যন চাওকচোন। ইমান যে নতুন নতুন কথা শিকিছে। ভতিজা ল'ৰাটোৱে গৰম বন্ধত কৰ্মশালাত ডান্স শিকিছিল। দাদাকৰ ডান্স চাই চাই আমাৰ জিলমিলিও ডান্স শিকিছে। বিদুৰ ভাই দে ভগৱান গানটোত ডান্স শিকিছিলে দাদাকে। তাই যেতিয়াই দে ভগৱান বুলি কয়, কি ধুনীয়াকৈ যে কৃষ্ণ কৰি দেখুৱায়। এয়া চাওকচোন কি ধুনীয়াকৈ যে কৃষ্ণ কৰিছে। এয়া জিলমিলিয়ে দাদাকৰ ডান্স চাই চাই শিকিছে দেই। আজিলৈ ইমানতে বিদায় লৈছোঁ। ভিডিঅ'টি চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।